তোমাৰ একেবাৰে শেষ কথা বতৰা দাদাৰ কেতিয়া আছিলে? মই দাদাক ইন পাৰ্চন পাইছিলোঁ ভাইমণ্ডাৰ প্ৰিমিয়াৰত আৰু সেইটোতো হৈ গ'ল, বহুত মাহ হৈ গ'ল। কিন্তু দাদাৰো কাম আছিলে, শ্ব' আছিলে বা ৰৈৰবিনালে হওক বা বেলেগ কনচাৰ্টৰ কাৰণে দাদা গৈ আছিলে আৰু ময়ো অকণমান ব্যস্ত হৈ আছিলোঁ। যদিও ব্যস্ত হৈ আছিলোঁ, দাদাই ফোনতে খবৰ লৈছিলে বা টেক্সট কৰিছিলে। দাদা ছিংগাপুৰ যোৱাৰ আগদিনাখন মোক টেক্সট কৰিছে, কৈছে যে মই ছিংগাপুৰ যাম আৰু আহিয়ে মই মোৰ ডাবিং আৰু বেকগ্ৰাউণ্ড মিউজিকৰ কাম ৰৈৰবিনালে মই আৰম্ভ কৰি দিম। তাৰপিছত মই দাদাক কৈছোঁ ঠিক আছে দাদা, আপুনি যাব, টেক কেয়াৰ, লগ পাম সোনকালে। তাৰপাছত দাদাই নিজে ক'লে যে মই 21 ছেপ্টেম্বৰত মই উভতি আহিম। মই ক'লোঁ ঠিক আছে দাদা, সোনকালে লগ পাম। আৰু দাদাই কৈছিলে যে তাৰপাছত গীতসমূহ আমাৰ লাহে লাহে ৰিলিজ দিব। দাদাই নিজেই সেইবোৰ মানে প্লেনিং কৰি থৈছিলে।